ও সেনিরাম আজি মই ঘৰৰ পৰা 10 টকা লৈ বলিব আনছো ভাবি নেকি এই নাখাও যা তুই মোক খালি বেয়াকে কৈছা নাখাও মই তোক যেতো নাখাও কিদিনা তই পৰীক্ষাত মোক দেখুৱা নাই মই তোক কিয় দিম গুড মৰ্নিং ডিয়াৰ ষ্টুডেন্টস এই গাধা হ মই ক্লাছত তোমাক দেখা পাইছা না নাই গুড মৰ্নিং স্যার গুড মৰ্নিং বহ ইসা তাইৰ বৰলে হিত লাগে কি ধুনীয়াকে পঢ়ি আছে তাইৰ বৰলে হিত কি তো যে নহক বহুদিন পিছত তোমালোকৰ স্কুল খুলিলে তো ফাইনাল এক্সাম আহিলে আজি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি আলোচনা কৰিম ইস আজি ইমান দিন পিছত স্কুলত আহিছো আজি কোৱেশ্চন আলোচনা কৰিব ইস মোৰ কপাল ওই চিকু ও স্যার কলফিনে চাই কি ফুসফুসাইছালো নাই স্যার একো নহয় প্ৰথমতে তোক এটা প্ৰশ্ন এটা হ'ব স্যার কক ঘৰৰ আমাক কি দিয়ে কোৱাচোন স্যার মই জানো কোৱা স্যার ও। আমার ঘৰৰ গুৰুতে ও। আমাক ও। পূজা দিয়ে চিস কি কইলে দুর্বক ও স্যার মোক আমার মারবি। ঘৰৰ গুৰুতে আমাক পূজা দিয়ে তোৰ নিচিনা ষ্টুডেন্ট Good morning, Go, go, sir. go. May I come in? Yes, come in. ৰবা তোমাৰ ইমান দেৰি হ'ল কিয় স্কুলত আহতে Oh, sir. Oh. দেউতাৰ উঠোতে অলপ দেৰি হৈছে মোৰো সেইকাৰণে স্কুলত অহাটো দেৰি হ'ল তোমাৰ দেউতা উঠাতে দেৰি হৈছে তোমাৰ দেউতাই ভাত বনাই নেকি ৰিজনটো কি কোৱাচোন ছাৰ কি বা কয় মতা মানুহে কোনোদিন ভাত ৰান্ধে নেকি তেনে দেৰি কিয় হৈছে তোমাৰ ছাৰ ভাতটো মায়ে বনাইছে অ। ছাৰ দেউতাই উঠি মোক 2 টকা দিছিল সেইকাৰণে মই 2 টকা লৈহে আহিছো স্কুলত ছাৰ আৰু স্কুলৰ সন্মুখত এখন লিখা আছিল যে লাহে লাহে খোজ কাঢ়িবা স্বাস্থ্যৰ পক্ষে ভাল সেইকাৰণে ছাৰ স্কুলৰ পৰা মোৰ ঘৰ 200 মিটাৰ দূৰত মোৰ 2 ঘণ্টা লাগিছে ও মাই বহাচোন ঐ মাই বহা Thank you, তুমি sir. ধুনীয়া দে বহা মে কাম ইন স্যার আও বহা এই চিকু প্ৰশ্ন এটা হ'ব স্যার বুঝক স্যার মই এতিয়া আনসার দিছো মই নকওঁ স্যার কিয় নকয় প্ৰশ্ন সুধিলে উত্তৰটো দিবলৈ নাজানা নেকি স্যার বুঝক তুমি এনেকুৱা কি কাম কৰিছা নিজক লৈ গৌৰৱ কৰিব পৰা এটা বিষয় কোৱাচোন ও স্যার পাৰো কোৱা স্যার আজিলৈকে মই যিমান কেইটা ছোৱালী প্ৰপ'জ কৰিছো অ। কোনো এটা ছোৱালী একচেপ্ট কৰা নাই স্যার মই হেতু লৈ গৌৰৱ কৰিব পাৰো স্যার বা কি লেভেল ইয়াৰ কি লেভেল চাচোন ইয়াৰ মই গৌৰৱ কৰিব পাৰো মই আজি প্ৰপ'জ মাৰিয়ে পোৱা নাই লেভেল চাই ইয়াৰ এ বহ ইমান ডেঞ্জাৰ লৰাই বহ ইটো লাগে কোনোবাই গৌৰৱ কৰে নে তেৰি অ চেনিৰা ও স্যার প্ৰশ্ন এটা সুধো নে সুধক স্যার হেৰিটো কোৱাচোন তুমি কাৰোবাক ভয় কৰি পাইছানে তোমাৰ ও স্যার জীৱনত পাইছো তো কোৱা এই আমাৰ ঘৰৰ ওচৰতে অ। বৃদ্ধ মানুহ এজন যাই আছিল তাৰপিছত ঘৰৰ কুকুৰটো মানুহজনৰ পিছত লগাই দিছো মূৰ্খ কুকুৰডালে কোনোবাই লগাই দিয়ে নেকি এইটো কিবা উপকাৰ হ'ল টাইম বচাই দিছো 2 ঘণ্টাৰ পৰা 10 মিনিটত পাইছে এনেকুৱা কাম পোহৰে দেখোন গলিতে বহ ইমান ধুনীয়া ল'ৰা বহ বেটি বল গা স্যাৰ প্ৰশ্ন এটা সুধিম নে স্যাৰ আপুনি বিউটিফুল বুলি ক'লে আৰু এতিয়া প্ৰশ্নও দিম বুলি কৈছে স্যাৰ প্ৰশ্ন সঁচাই সুধিম নে স্যাৰ হেৰি কোৱাচোন টপাৰ আৰু বেক বেঞ্চাৰৰ মাজত পাৰ্থক্যনো কি ছাৰ এতিয়া আৰু সুধিব লগা কথা হয় না টপাৰসকলে আগত বহে আৰু বেঞ্চমেনসকলে পিছত বহে এই চা তাই পৰা পালে কি ধুনীয়া উত্তৰ দিছে বা বুদ্ধিমান ছোৱালী তাইৰ পৰা শিকিলো হ'ল বৰ বুদ্ধি হৈছে বহ ধুনীয়া কৈছা দে হয় চেনিৰা ও স্যার প্ৰশ্ন এটা সুধো সুধক স্যার হেৰি কোৱাচোন এই মহাত্মা গান্ধীৰ জন্মনো ক'ত হৈছিলে স্যার এইটো আৰু কোশ্চেন নালাগিবা কোৱা স্যার মহাত্মা গান্ধীৰ জন্ম হস্পিটেলত হৈছিল পোহৰে দেশৰ ভৱিষ্যতে বহ ইমান ধুনীয়া ষ্টুডেণ্ট বহ মোৰ মূৰটো নষ্ট কৰি দিছে হস্পিটেলত হৈছিল বহ বুজি পাইছো যা বহ কিমান জানা দিব দুটকীয়া ছোৱালী হয় ছাৰ কওক তোমাক মই কি কুৱেশ্যন সুধিম হেৰি কোৱাচোন তোমাৰ নিজৰ প্ৰতিভা এটা কোৱাচোন তুমি কি কৰিব পাৰা ছাৰ মই চব কৰিব পাৰো অ। মই হাঁহিবও পাৰো মই গানো গাব পাৰো ও স্যার গান গাব পাৰিলে অ। গান গাব দিয়ক স্যার এটা ঠিক আছে তাই ধুনীয়া গান গাব তাইৰ পৰা ভিত্তি তুমি এটা কাম কৰাচোন গান মই এটা গোৱাচোন বৰ্তমানৰ লগত মিলাই এটা গান গাইছো বৰ ধুনীয়া গান মজা পাব ছাৰ গোৱা গাম না ছাৰ সঁচাই সঁচাই গোৱাচোন ছাৰ গাইছে শুনিবনে এই গাইজ বাদ দিলো আমিনো শুনিম গাই দিয়াচোন তুমি হ'ব ছাৰ মই এটা মিচিকিয়া হাঁহি মাৰি গানটো আৰম্ভ কৰিছো ঐ ভীম কলৰ কলদিল বহুত বাঢ়িছে কাৰেণ্টৰ বিল গছৰ তলত
ওকে ওকে ও মাই হ'ব। থেংক ইউ স্যার গোটেইখিনি গাবই নিদিলে অ ধুনীয়া গাইছা দে তুমি ইমান গানটো তুমি ছাত্ৰা এটা গান ক'ৰ পৰা শিকিলানো স্যার মই নিজে জন্মগত প্ৰতিভাশালী ছোৱালী হয় এনেকুৱা হয় নেকি কি কাৰণে দুটুকাৰ নহয় কি স্কুলত আহিব নোৱাৰা ন যে নহওক তোমালোকৰ দেশৰ ভৱিষ্যত আমাৰ স্কুলৰ এইবাৰ ৰিজাল্টটো কেনেকুৱা আহিব সেইটো লৈ মই বহুত টেনশ্যন কৰি আছো নাজানো খিচুৰি নেকি ঐ খিচুৰি ইমান দিন পিছত স্কুলত আহি খিচুৰি লাগে তই স্যার বহুত দিন পিছত স্কুলত আহিছিল স্যাৰ খিচাৰি লাগে যে নহওক তোমালোকৰ আজিলৈকে স্কুল ইমান এটা সামৰি মাৰিছে ছুটি যোৱা যোৱা কাইলৈ অলপ ভালকে পঢ়ি আহিবা দে তোমালোকৰ দেশৰ ভৱিষ্যত যোৱা 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 স্কুল ছুটি গৰম গৰম ছুটি আজি স্কুল ছুটি ও স্যার আজি তো ভুল কলে নকৰিলে